म्यूजिक मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। हेलो गाइस, আজি মই এনাই ঘৰত যাম। এনাই ঘৰত মানে ফুৰিব বহুত দিন যোৱা নাই। এনাই মাতি আছে, ফোন কৰিছিল শুনি মাতি আছে, যাব লাগিব এনাই ঘৰলৈ। অকলে যাম। ইয়াৰ পৰা আপোনাৰ বেছি দূৰ নহয়, 10 কিলোমিটাৰ হ'ব। আপোনাৰ জেগাখিনিৰ নাম বেতবাৰী চেঙেলিবাৰী বুলি কয়। মই যাম অকলে, দেখুৱাম আপোনালোকক ভিডিঅ'। মই এনাইহঁতৰ ঘৰত যোৱাৰ আগত মই জয়সাগৰ যাম। জয়সাগৰ মানে মেডিকেল, আপোনাৰ চিভিলত যাম। মানে দাদা আৰু নবৌ তাতে এডমিট হৈ আছে মেডিকেলত। তো মই অলপ খবৰ লৈ আহিম। আমি এতিয়া যাব ওলাইছোঁ জয়সাগৰ। মই ভাইটি যাম, আকৌ দি পেলাই ৰিটাৰ্ণ আহি যাম। ৰিটাৰ্ণ আহি ঘৰত অলপ দেৰি ৰেষ্ট কৰি আকৌ এনাইহঁতৰ ঘৰত যাম। অলপ দেৰি ৰেষ্ট কৰি পিছবেলা মানে যাম। এতিয়া আমি যাওঁ। এই গাইছ, আমি অলপ ৰখি দিলোঁ কেলৈ, গৰম বহুত দিছে আপোনাৰ আজি, একদম ৰ'দ পূৰা দিছে একদম, সেইকাৰণে অলপ ৰখি দিছোঁ। পোৱাগৈ নাই আৰু 10 মিনিটমান লাগিব। আপোনাৰ অলপ ইয়াতে ৰখি দিলোঁ, ৰৈ আৰু অলপ দেৰি ৰখিম, যাম আৰু। ঠিক ফাইনেলি আমি পাই গ'লোহি মেডিকেল। সোমাওঁ আৰু এণ্ট্ৰি কৰিম আৰু লাহেকৈ। এয়া দেখিছে আপোনালোকে, এই প্ৰণামিকা ভাইটি বহি আছোঁ গৰমত, কি কৰিব নোৱাৰোঁ, ইমানেই গৰম, বেলেগ গৰম ইয়াত শিৱসাগৰত আজি। বেয়া ৰ'দ দিছে আজি, উপায় নাই আৰু। ঘৰৰ ভিতৰতে ফেন ওপৰত দেখিছে আপোনাৰ চলাই বিন্দাছ বহি আছোঁ আৰু, উপায় নাই। ৰেডি কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। দীপাই হাই দিয়া। এতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ। ফাৰ্ষ্ট মই আপোনাৰ জয়সাগৰ গ'লোঁ, তাৰ পৰা আহি ঘৰত অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি মেলি এতিয়া গৈ আছোঁ এনাইহঁতৰ ঘৰলৈ। কিয়, অলপ গৰমো আজি বহুত দিছিলে আপোনাৰ, সেইবাবে অলপ ৰেষ্ট কৰি মেলি গৈ আছোঁ। দেখুৱাওঁ আপোনালোকৰ আগত কেনেকুৱা জেগাবোৰ, আপোনালোকে ভাল পাব ভিডিঅ'বোৰ চাই। আৰু কেনেকুৱা পাইছে মোক জনাব ভিডিঅ' চাই আপোনালোকে মোক। গৈ আছোঁ আৰু অলপ ৰখি দিছোঁ, কেলৈ আগতো কৈছিলোঁ মই আপোনাক গৰম বহুত আজি, সেইকাৰণে অলপ ৰৈ দিছোঁ আপোনাৰ গছৰ তলতে অলপ। এয়া মই অকলে আহিলোঁ, ভাইটিক নানিলোঁ আজি, কেলৈ গৰম বেছি আৰু সি তাৰ গাটো ভাল নহয় ইমান, সেইকাৰণে অকলে গুচি আহিলোঁ। আৰু ৰাস্তা দেখিছে আপোনালোকে বহুত ধুনীয়া, নহ'লে মানুহ ইমান নাহে, অহা যোৱা কম কৰে। ত' মই দেখুৱাইছোঁ, চাওক আপোনালোকে আহিব, বহুত ধুনীয়া জেগা। এইফালে আপোনাৰ নিমাইজান বুলি কয়, শিৱসাগৰ নিমাইজান। আৰু এইফালে গোটেই পানী হৈ গ'ল, চাব পাৰে আপুনি। এয়া আপোনালোকে দেখিছে, ধুনীয়া ৰাস্তা, একদম মজা, বিৰাট মানে আপোনাৰ গৰমো লাগি আছে, ৰ'দো দি আছে, কিন্তু এটা বতাহ, মানে কি ক'ম আৰু, বৰ ধুনীয়া বতাহ এটা মাৰি আছে, একদম মজা লাগি গৈছে। সেইকাৰণে এই ৰাস্তাটো ৰখা, সেইকাৰণে ভাল লাগে, গাড়ী মটৰো কম, একদম ধুনীয়া লাগে, কি ক'ম আৰু। আৰু ক'ব গ'লে শিৱসাগৰ জেগাখিনিয়ে ভাল লাগে, নামটোৱে শুনিয়ে ভাল লাগে, হয় নহয় আপোনালোকক কওকচোন। জেগাখিনিৰ পৰা যাবই মন নাযায়, ইমানেই ভাল লাগে মানে, সেইকাৰণে লাহে গৈ আছোঁ মানে। লাগিলে দেৰিকৈ অলপ পাওঁগৈ, একো আপত্তি নাই, লাহে গৈছোঁ। কেলৈ লাহে গ'লেও ইমান ছেফ ৰাইড, মই সেইটোৱে ক'লোঁ, চবেই ছেফ ৰাইড কৰক আৰু হেলমেট জৰুৰ পিন্ধিব। ময়ে পিন্ধা নাই হেলমেট। পামগৈ আৰু, এতিয়া বেছি দেৰি নাই, অলপ দূৰ আছে, গৈ আছোঁ লাহে। মানে মই হেলমেটটো কিয় খুলি লৈছোঁ মানে, মোৰ এতিয়া ভাল মাইক নাই বৰ্তমান, মই এতিয়া মোবাইলত শ্বুট কৰি আছোঁ, নুশুনিবও পাৰে মাতটো ভালকৈ। জনাব আপোনালোকে, কমেণ্ট কৰি জনাব যদি ভইচটো ক্লিয়াৰ নাই হোৱা। মই চেষ্টা কৰিম মাইক আনিবলৈ। এতিয়া আপোনালোকে এনেকৈ কাম চলাব লাগিব আৰু, কিয় মোৰ তাত মাইক নাই বৰ্তমান, অকল মোবাইলে মই শ্বুট কৰি থাকোঁ ভিডিঅ'। মই ফাইনেলি ঘৰ পাই গ'লোঁ এনাই ঘৰৰ পৰা। এতিয়া বহি আছোঁ আৰু কি কৰিব। ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আজি। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকুৱা ভিডিঅ' দিম, চেষ্টা কৰি যাওঁ আপোনালোকে মোক হেল্প কৰি যাওক, সহায় কৰি যাওক। আপোনালোকৰ সহায়টো মেইন, হয় নাই? সেইকাৰণে ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। বাই, লগ পাম আকৌ।